নমস্কাৰ বন্ধু বান্ধৱীসকল, নিযুক্তি আৰু এটা গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বিশেষকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ বাবে এখন ভিডিঅ' যে যিসকল গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ বাবে বিভিন্ন দুটা পোষ্টত নাম অন্তৰ্ভুক্ত হৈছিল, যেনিবাকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰতো হৈছিল বা গ্ৰেজুৱেট টিচাৰতো হৈছিল। গতিকে তেওঁলোকৰ উইথড্ৰল চিষ্টেম যিটো আছে এইটো এক্টিভেট হৈ গৈছে 2টা বজাৰ পৰা। আজি 2টা বজাৰ পৰা কি হৈছে, লিংকটো এক্টিভেট হৈ গৈছে। আপোনালোকৰ 48 ঘণ্টাৰ ভিতৰতে আপোনালোকৰ যিকোনো এখন পোষ্ট সিলেক্ট কৰিব লাগিব। গতিকে পোষ্ট যিকোনো এখন সিলেক্ট কৰিব লাগিব। উইথড্ৰ অনলাইন যেটো মেন্টৰটাৰি আছিল এইটো হৈ গৈছে। এতিয়া আপোনালোকে এইটো কৰিবলৈ হ'লে আপোনালোকে মাধ্যমিক.assam.in ৱেবছাইটত ভিজিট কৰি আপোনালোকৰ নিজৰ যিকোনো পছন্দ হয়, যিটো পছন্দ হয় ওৱান পোষ্ট বাই এইটো আপোনালোকৰ জিটি হওক বা বিজিটি হওক, যিকোনো এটা আপোনালোকে পছন্দ কৰিব লাগিব। মই ডিছক্ৰিপশ্যন লিংক দিছোঁ, তাৰ পৰা চিধা এইটো ৱেবছাইটত ভিজিট কৰিব পাৰে বা ইয়াতো আহিব পাৰিব। আপোনালোকে উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপোনালোকে কৰিব লাগিব। এটা উইথড্ৰ চিষ্টেমৰ যিকোনো এটা পোষ্ট আপোনালোকে সিলেক্ট কৰিব লাগিব। যিকোনো এটা পদ আপোনালোকে সিলেক্ট কৰি ইয়াতে ক্লিক টু উইথড্ৰ উইদিন 48 আৱাৰ্ছত ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা ধৰণৰ এটা পেজ খোল খাব, যে ইয়াত আপোনালোকক ধুনীয়াকৈ কৈ দিছে যে 2টা বজাৰ পৰা এইটো লিংক এক্টিভেট হৈ গৈছে। এইটো আপোনালোকে আজি অৰ্থাৎ 9 তাৰিখ 2টা বজাৰ পৰা লিংকটো এক্টিভেট হৈ গৈছে। এইটো লিংক আছে, লিংকছত পৰা আপোনালোকে নিজৰ যিটো পছন্দ হয় এইটো আপোনালোকে পছন্দ কৰি ল'ব। উইথড্ৰ চিষ্টেমটো আপোনালোকৰ মেন্টৰটাৰি হয়, এইটো আপোনালোকে কৰিব লাগিব, বাধ্যতামূলক হয় এইটো আপোনালোকৰ। গতিকে এইটো আপোনালোকে অতি সোনকালে কৰি লওক। আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত এটা বিষয় শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।